আমি ভিতৰত প্ৰৱেশ কৰিলোঁ। খুব ধুনীয়া লাগিছে ভিতৰৰ পৰা। এয়া আমি চাইছোঁ 30 টকা কৰি টিকট ইণ্ডিয়ানৰ। সাৰ্ক কাণ্ট্ৰিজৰ বাবে 100 টকা আৰু বাকী কাণ্ট্ৰিজ 500 টকা কৰি টিকট। এয়া কুইন ভিক্টৰিয়াৰ মূৰ্তি। ভিক্টৰিয়া মেমৰিয়েল। চব মাৰ্বল কেনেকুৱা বনাইছে, ইমান ডাঙৰ পূজা। যুদ্ধত ব্যৱহাৰ হোৱা বৰটোপ। এইটো নিৰ্মাণ কৰিছিলে ব্ৰিটিছে কুইন ভিক্টৰিয়াৰ মেমৰিত, আৰু এইটো 1906 চনৰ পৰা 1921 চনৰ ভিতৰত নিৰ্মাণ কৰিছিলে। মাৰ্বলেৰে নিৰ্মাণ কৰিছিলে। খুঁটাবোৰ চাপ কিমান ডাঙৰ ডাঙৰ। ইয়াত ঝান্সী ৰাণীৰ যিটো ঝান্সী ৰেজিমেণ্ট আছিল সুভাষ চন্দ্ৰ বসুৰ সময়ত, তাৰে এইটো এজনী মহিলা। সেই সময়ৰ কিছুমান পষ্টাৰ চাওক, তাত চনটো নাই যদিও 1944 ছেপ্টেম্বৰ আজাদ হিন্দ ফৌজৰ সেই সময়ৰ পষ্টাৰ। ইয়াত বিশেষকৈ সুভাষ চন্দ্ৰ বসুদেৱৰ বহুতো কথা আছে। ইয়াত আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে ৰাখিছে। ফ্ৰম বেক চাইড ভিক্টৰিয়া মেমৰিয়েল। ইয়াতে চব শাক পাচলি গছ গছনি যিমান যি খেতিৰ দ্বাৰা হয়, মাটিত যিবিলাক হয় চব আছে। খোৱা বস্তুৰ পৰা আদি কৰি ফুলৰ পৰা আদি কৰি গোটেইবিলাকৰ বিষয়ে ইয়াতে আছে। গোটেইবিলাক চোৱাৰ সময় নহয়, পঢ়ি মই অলপ অলপ চালোঁ খেতিবিলাক কেনেকৈ খেতিবিলাক কৰিছে, কিহৰ খেতি কেনেকৈ কৰিছে, বিভিন্ন গছ গছনি। অইল এণ্ড অইল চিডছৰ পৰা এইবিলাক চব গোটেইবিলাক ঔষধি তেল চব বন কৰিছে। ইয়াতে গোটেই বয়ন শিল্পৰ টেক্সটাইলৰ ভাগ কৰিছে, বিভিন্ন এথনিক টেক্সটাইলৰ হেৰি আছে দেখাইছে। ইয়াতে পানীৰ তলৰ স্বৰ্গ চাওক, হেভেন, পেৰাডাইজ অফ আণ্ডাৰ ৱাটাৰ, মেৰিন ইক'চিষ্টেম টাইপৰ। ইমান ইভলিউশ্যনৰ পাৰ্টকেইটা দেখাইছে চব। দেখিছেনে এইবোৰ ৰাস্তাৰে চলে, আপোনাৰ লাইনত চলে, ট্ৰাম। এতিয়া চাওক ৰেল লাইনৰ নিচিনা ৰাস্তাৰ মাজতে। আমি এতিয়া মাদাৰ হাউচলৈ আহিছোঁ, য'ত মাদাৰ টেৰেছা, আমাৰ মাদাৰ টেৰেছাক সমাধি দিয়া হৈছিলে। ইয়াতে আমাৰ মাদাৰ টেৰেছাক বিউৰিড কৰা হৈছিলে। আমি ভিতৰত সোমাম এতিয়া, চাওক। Can I take videography? Okay, thank you. Madam, can you explain about Mother House? তেওঁ কৈছে ইয়াতে মাদাৰ টেৰেছাক সমাধি দিয়া হৈছিলে আৰু তাত প্ৰে কৰে সকলোৱে, বিউৰিড কৰিছিলে তাত। ৱৰ্ল্ডৰ বহুত জাগাৰ পৰা আহি মানুহে প্ৰে কৰে। ইয়াতে চাওক, প্ৰেয়াৰ ৰিকুৱেষ্ট অনলি। ইয়াতে আপুনি নিজৰ মনৰ আশা পূৰণ কৰি পেলাই, পূৰণ হ'বৰ কাৰণে ইয়াতে প্ৰাৰ্থনা কৰি পেলাই, ইয়াত প্ৰাৰ্থনাটো কি বিচাৰিছে ইয়াত লিখি দিব পাৰে। আৰু ইয়াত লিখিবৰ কাৰণে ইয়াতে হেৰি দিয়াই আছে, ইয়াতে কাগজ দিয়া আছে, কাগজৰ কপি আছে, কলম আছে। ইয়াত লিখি পেলাই নিজৰ কি বিচাৰিছে আপুনি তেওঁৰ পৰা তেওঁক প্ৰে কৰি পেলাই ইয়াতে দিব পাৰে, ইয়াতে দিব পাৰিব। ধৃতিয়ে প্ৰে কৰি আছে। ইয়াতে আমাৰ মাদাৰ টেৰেছা সমাধি কৰা হৈছিলে, বিউৰিড কৰা হৈছিলে ইয়াতে।
আৰু সকলোৱে ৱৰ্ল্ডৰ পৰা বহুত মানুহ ইয়াতে আহি প্ৰে কৰে, ইয়াত প্ৰে কৰে, নিজৰ মনৰ আশা পূৰণ হোৱাৰ কাৰণে প্ৰে কৰিব পাৰে, আপোনালোকৰ চিলড্ৰেনৰ কাৰণে প্ৰে কৰিব পাৰে। যিহেতু মাদাৰ টেৰেছা আমাৰ চিলড্ৰেনৰ ক্ষেত্ৰত তেওঁ চিলড্ৰেনৰ কাৰণে তেওঁৰ জীৱনটো ৰোল প্লে কৰিছিলে। চাওক মাদাৰ টেৰেছা চাওক, শিশুসকলৰ কাৰণে তেওঁ বহুখিনি কৰিছিলে। তেওঁৰ এই অৰিহণা, তেওঁৰ এই বৰণি কাৰণে তেওঁক আমি পাহৰিব নোৱাৰোঁ। চাওক শিশুসকলৰ বাবে তেওঁৰ জীৱনটো আছিলে, গোটেই শিশু কলাক লৈ পেলাই আছে। চাওক তেওঁৰ জীৱনৰ সকলোবিলাক অৱদান, তেওঁৰ জীৱনৰ বহুতো। এইটো মাদাৰ টেৰেছাৰ মিউজিয়াম হয়, মাদাৰ হাউচৰ, আৰু ইয়াতে মাদাৰ টেৰেছাৰ জীৱনৰ গোটেই কৰ্মৰাজিৰ পিকচাৰ, গোটেই কৰ্মৰাজিৰ বিভিন্ন তথ্য ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। ইয়াতে চাওক তেখেতৰ বিভিন্ন কৰ্মৰাজিৰ বিভিন্ন তেওঁৰ অৱদান ইয়াতে আছে। চাওক পিকচাৰখন চাওক। এতিয়া আমি বিৰলা টেম্পললৈ আহিছোঁ। এতিয়া গেট বন্ধ আছে, 4টা 4:30 খুলি দিব, তাৰপিছত সোমাম। অলপ ৰখিব লাগিব। ইয়াত ছিকিউৰিটি বহুত টাইট হয়, ভিতৰত মোবাইল নিলেও ছুইচ অফ কৰি নিব লাগিব। ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী একেবাৰে এলাউ নাই। বাহিৰত অলপ ভিডিঅ'গ্ৰাফী বা ফটোগ্ৰাফী কৰিব দিছে, ভিতৰত মোবাইল ছুইচ অফ থাকিব লাগিব। আৰু ইয়াত ভিতৰত বহুত সময় থাকিব নিদিয়ে, মেক্সিমাম 5 মিনিটছ। বিৰলাৰ দ্বাৰা এইটো নিৰ্মাণ কৰা হৈছিল। বিৰলাই কৰিছিলে, যিমান ফাণ্ডৰ প্ৰয়োজন হৈছিলে তেওঁ দিছিলে। তেওঁৰ প্ৰতিমূৰ্তিও ভিতৰত আছে, কিন্তু এইটো দেখাব নোৱাৰিম। চাওক আমি বেলুৰ মঠ পালোঁ, ইয়াতে সোমাই যাম। এতিয়া কি আছে চাওঁ ভিতৰত। দুখৰ বিষয়, কৃষ্ণ মিছন, বিবেকানন্দ ইউনিভাৰ্চিটিত আমি সোমাব নোৱাৰোঁ। এওঁলোকে পূজাৰ সময়ত ক'ভিডৰ কাৰণে টোটেলি বন্ধ ৰাখিছে, সোমাব নিদিয়ে। আমি বেলুৰ মঠতো সোমাব নোৱাৰিলোঁ।